मुझसे दूर कहीं ना जा बस यही कहीं रह जा तेरी दीवानी रे अफसोस तुझे है क्या কোন ঘৰত ঈশ্বৰে কন্যা সন্তান জন্ম দিয়ে শ্ৰীকৃষ্ণ বাণী আজি একবিংশ শতিকা অগ্ৰগামী হ'লেও আমি এনে এখন সমাজত বসবাস কৰোঁ য'ত আজিও কিছু লোকৰ ঘৰত কন্যা সন্তান জন্ম হ'লে দুখৰ ছাঁ পৰে আমি এনে সমাজত বাস কৰোঁ যি আজিও পুৰুষ প্ৰধান সেয়া হোৱাৰ কাৰণ বেলেগ একো নহয় একমাত্ৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা যাৰ ফলত সমাজৰ কিছু মানুহে ছোৱালীক পূজা বুলি জ্ঞান কৰে কিন্তু আপুনি জানি আচৰিত হ'ব যে ছোৱালীৰ জন্ম কেতিয়াও যিকোনো মানুহৰ গৃহত নহয় বৰং তেওঁৰ গৃহতহে ছোৱালীৰ জন্ম হয় যি অত্যন্ত ভাগ্যশালী হয় তেওঁৰ গৃহতহে ছোৱালী জন্ম হয় যিয়ে পূৰ্বজন্মত অত্যন্ত পুণ্য কৰিছে এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল কি কৰ্মৰ ফলত এখন গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয় তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হ'ব পাৰে তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয় যি সমস্ত পুৰুষ আৰু নাৰী পূৰ্বজন্মত অধিক পুণ্য সঞ্চিত কৰে তেওঁলোকেহে কন্যা সন্তানৰ মা পিতা হোৱাৰ সৌভাগ্য প্ৰাপ্তি কৰে কন্যা সন্তান সেই গৃহতে জন্ম হয় যি গৃহই কন্যাৰ ভাৰ সন্তুলিত কৰি ৰাখিব পাৰে লগতে তেওঁ কৈছিল হে অৰ্জুন যিদিনা সৃষ্টিত কন্যা সন্তান জন্ম বন্ধ হ'ব সিদিনা সৃষ্টি ধৰাশায়ী হ'ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হ'ব